আচলতে বৰদিন আজমল ডাঙৰীয়াক অসমৰ মুছলমান সমাজে বৰ্জন কৰিব লাগে। তেওঁৰ কোনো কথা শুনিব নালাগে, তেওঁৰ কোনো সভা সমিতিত কোনো যাব নালাগে, সামাজিকভাৱে তেওঁক বৰ্জন কৰিব লাগে। কাৰণ তেখেতে হিন্দু মুছলমানৰ মাজত কাজিয়া সৃষ্টি কৰাৰ কাৰণে, সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ কাৰণে RSSৰ শ্ৰুতৰূপী মতে তেওঁ কাম কৰি আছে। গতিকে RSSে যিখিনি কথা তেওঁক শিকাই দিয়ে, সেই কথাখিনি কয় যাতে হিন্দু আৰু মুছলমানৰ কথাবিলাক আহে। আজি এনেকে কথা ক'ব লগা হ'ল যে আমি যি মাংস খাওঁ আপোনালোকে খাওক, আপোনালোকে যি খায় আমি খাম। তেওঁলোকে খোৱাখিনি আমি খাম নেকি? মুছলমান সমাজে খাব নেকি? নাখায় কেতিয়াও। আমি যিখিনি খাওঁ সেইখিনি তেওঁলোকে নাখায়। গতিকে তেওঁলোকৰ খাদ্য বা তেওঁলোকে খাব, আমাৰ খাদ্য যিখিনি আমি খাওঁ সেইখিনি আমি খাম। আৰু খাদ্যত কোনো কাকো খাদ্য জাপি দিব নোৱাৰে আৰু কাৰো আঁতৰ কৰিব নোৱাৰে। গতিকে প্ৰত্যেকৰ নিজস্বতা আছে আৰু সেই নিজস্বতা ৰক্ষা কৰি প্ৰত্যেকে নিজৰ নিজৰ ৰুচিমতে খাদ্য ব্যৱহাৰ কৰিব, খাদ্য খাব। গতিকে আমি আনক ডিৰেকশ্যন দিব নালাগে আৰু আনৰ পৰা আমি ডিৰেকশ্যন ল'ব নালাগে। গতিকে আজমল ডাঙৰীয়াই যি কথাটো কৈছে, এইটো RSSে সজাই দিয়া কথা কৈছে যাতে হিন্দুসকলে বেয়া পায় আৰু তেওঁলোক যাতে আমাৰ পৰা আঁতৰি যায়। ধৰ্মৰ নিৰপেক্ষতা যাতে অক্ষুণ্ণ থাকিব নোৱাৰে, ধৰ্মৰ প্ৰতি যাতে আঘাত আনে আৰু আমাৰ এই মুছলমান জাতিটোক যাতে তেওঁলোকে বেয়া চকুৰে চাই, আমাক যাতে হীন কৰে, আমাক যাতে ঘৃণা কৰে, সেই ঘৃণাটো বিয়পাই দিছে আজমল ডাঙৰীয়াই। গতিকে মই আহ্বান জনাইছো আপোনালোকৰ চেনেলৰ জৰিয়তে অসমৰ সকলো মুছলমান ঐক্যবদ্ধ হৈ আজমলক বৰ্জন কৰিব লাগে সামাজিকভাৱে। আজমলৰ কোনো সভা সমিতিত আৰু ঘৰত ক'তো আজমলক মাতিব নালাগে, সংগ দিব নালাগে। সেইটো জানেই। এইটোতো এতিয়া এই মূল্যবৃদ্ধি, ইমান মূল্যবৃদ্ধি হৈছে। যিদিনা আমাৰ সাহিত্য সভাৰ সভাপতি প্ৰাক্তন DIG, তেওঁ DGP, তেওঁ বজাৰৰ পৰা ওলাই গৈছে যে চব্জি বজাৰ দি গ'লো, এটা জিঅ'ৰ মাজেদি খোজকাঢ়ি গ'ল, জিঅ'ৰ মাজেদি। তাৰমানে এনেকুৱা দাম হৈছে, আচৰিত। আমি কাহিনীও শুনা নাছিলো। আপোনাৰ 300 টকা কেজি জলকীয়া, 250 টকা কেজি আদা, 150 টকা 200 টকা কেজি বিলাহী। প্ৰতিটো খাদ্য দ্ৰব্য মূল্য বৃদ্ধি হৈছে আৰু একমাত্ৰ এইটো বৃদ্ধি হৈছে চৰাঞ্চলত উচ্ছেদ কৰাৰ কাৰণে। চৰাঞ্চলৰ যিসকল খেতিয়ক, সেই খেতিয়কসকলে খেতি নকৰাৰ বাবে চব্জিৰ নাটনি হৈছে আৰু অত্যাধিক দাম বৃদ্ধি হৈছে। গতিকে আজি চৰাঞ্চলত যিবিলাক মানুহে চব্জি কৰি আছিলে, প্ৰচুৰ কৰি আছে, সেইখিনি কৰা নাই চব্জি। সেই চব্জিখিনি হলে কিন্তু আজি আমি ইমান দামত খাব নালাগিলেহেঁতেন। গতিকে উচ্ছেদ বন্ধ কৰি চব্জি খেতি কৰাৰ কাৰণে সুবিধাটো দিব লাগে, লগে চব্জিৰ দাম কমি আহিব। গতিকে ইফালে চৰাঞ্চলত চব্জি নাই, উৎপাদন নাই, চব্জি উৎপাদন কম, আৰু ইফালে চেণ্ডিকেট। গতিকে দাম বৃদ্ধি হ'বই। এই মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ কাৰণে চৰকাৰে পদক্ষেপ ল'ব লাগিব আৰু সততাৰে, নিষ্ঠা আৰু সততাৰে চৰকাৰ আগবাঢ়ি যাব লাগিব।